বাতৰি ডিব্ৰুগড়ৰ পৰা লিডু অভিমুখী যাত্ৰীবাহী ৰেল লাইনচ্যুত দুৰ্ঘটনাৰ পিছতে আতংকিত যাত্ৰীৰ জাপ ৰেলৰ পৰা তিয়কত দুৰ্ঘটনাগ্ৰস্ত ৰেলখনৰ পৰা জপিয়াই আঘাতপ্ৰাপ্ত হৈছে বহু যাত্ৰী ষ্টেচনৰ সমীপতে ভয়াবহ ৰেল দুৰ্ঘটনা ডিব্ৰুগড়ৰ পৰা লিডু অভিমুখী যাত্ৰীবাহী ৰেল লাইনচ্যুত দুৰ্ঘটনাৰ পিছতে আতংকিত যাত্ৰীৰ জাপ ৰেলৰ পৰা টিককত দুৰ্ঘটনাগ্ৰস্ত ৰেলখনৰ পৰা জপিয়াই আঘাতপ্ৰাপ্ত বহু যাত্ৰী শুকুৰবাৰে দিনৰ 11:10 ডিব্ৰুগড়ৰ পৰা লিডু অভিমুখে যাত্ৰা কৰিছিল ৰেলখন লিডু ষ্টেচন পাবলৈ আৰু কিছু দূৰত্ব হঠাৎ ভয়াবহ দুৰ্ঘটনা লাইনৰ জইনিং ভাঙি যোৱাৰ বাবে সংঘটিত হল দুৰ্ঘটনা তাৰ পিছতে লাইনচ্যুত দুটা ডবাৰ পৰা প্ৰাণ ৰক্ষাৰ বাবে জপিয়ালে আতংকিত যাত্ৰী আৰু আঘাতপ্ৰাপ্ত হল বহুকেইগৰাকী ট্ৰেইনখন ইয়াৰ পৰা তাৰমানে লাইনে আউট হৈ গ'ল না কি গম নাপাওঁ আমি দেখিছো ৰাইজে খালি জপিয়াই আছে পিছত দেখিছো মাইকী মানুহ এজনীও মানুহ ৰাইজক দেখি আৰু মানুহজনীও জপিয়াই দিছে পিছত ভৰি ফেচকাৰ হ'ল নেকি ৰেলৰ ডিপাৰ্টমেণ্টৰ ডিফেক্ট হ'ব পাৰে নহ'লেতো ৰেলৰ লাইনটো আৰু ইমান জলদিটো ডিফেক্ট নহয় ভয়ংকৰ বিপদৰ পৰা যাত্ৰী ৰক্ষা কৰিলেও ৰেল বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে সংঘটিত হল দুৰ্ঘটনা বুলেট ট্ৰেইনৰ অভিলাষী আঁচনি ৰূপায়ণৰ সময়তে এনে পয়া লগা আন্তঃগাঁথনি উত্তৰ পূব সীমান্ত ৰেলৱেৰ এতিয়া আপুনিয়েই ভাবক উত্তৰ পূবত কিমান কাৰ্যকৰী হ'ব ভাৰতীয় ৰেলৱে সেৱাৰ অভিলাষী আঁচনি ব্যুৰো ৰিপৰ্ট DY 365